নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত লৈ আহিছো আগন্তুক উপপৰিদৰ্শক এক্সামৰ কাৰণে এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 2020 বৰ্ষত অৰ্থাৎ 22 নৱেম্বৰ দিনা যেটো এক্সাম হৈ গৈছিলে এসআই এক্সাম তো সেই এক্সামটোত কি কুৱেশ্যন আহিছিল তাৰে কেইটামান কুৱেশ্যনৰ ওপৰত আমি এই ভিডিঅ'টোত ডিসকাস কৰিব ওলাইছো তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট কুৱেশ্যনটো হৈছে যে ৰখৰাজ টাইটেল was given to Laksminath Bezboruah by whom এটা ফাৰ্স্ট কুৱেশ্যনটোত কৈছে যে কি ৰখৰাজ যেটো উপাধি আমি সকলোৱে জানো হয়নে যে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা তো এই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰখৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে আসাম সাহিত্য সভা at its শিৱসাগৰ সেশন 29 ডিসেম্বৰ 1931 অৰ্থাৎ 1931 চনৰ 29 ডিসেম্বৰ তাৰিখে শিৱসাগৰ অধিৱেশন অৰ্থাৎ অসম সাহিত্য সভাৰ যি শিৱসাগৰ অধিৱেশন হৈছিল সেই শিৱসাগৰ অধিৱেশনে কি কৰিছিলে অসম সাহিত্য সভাৰ ৰখৰাজ উপাধিটো লক্ষ্মীনাথ বেজবৰুৱাক প্ৰদান কৰিছিল ঠিক আছে তেন্তে বলক নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটো হৈছে যে পংগাল ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট অফ ইণ্ডিয়া এটা এটা আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন আহিল ইয়াত কৈছে কি যে পংগাল যেটো উৎসৱ সেই উৎসৱটো ভাৰতৰ কোন ষ্টেটত পালন কৰা হয় তো এইটো তামিল জনসাধাৰণে আচলতে এই উৎসৱটো পালন কৰে আৰু এটো তামিলনাডু আৰু পুডুচেৰী ষ্টেটত কি কৰা হয় এই পংগাল ফেষ্টিভেলটো পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে যে খালসা ট্ৰেডিশন was initiated by whom খালসা যেটো পৰম্পৰা হে খালসা পৰম্পৰাটো কোনে ইনিশিয়েট কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে বাই দা 10 গুৰু অফ শিখিজম গুৰু গোবিন্দ সিংহে কি কৰিছিল এই খালসা ট্ৰেডিশনটো ইনিশিয়েট কৰিছিল কিমান চনত 1699 ত খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় মনত ৰাখিব আপোনালোকে নেক্সট কুৱেশ্যনটো হৈছে হেৰকা ট্ৰেডিশন ইজ এছ'চিয়েটেড উইথ হোৱাট হেৰকা ট্ৰেডিশনটো কিহৰ সৈতে এছ'চিয়েটেড হৈ আছে তো ইয়াৰ আনসাৰটো হৈছে নাগা ট্ৰাইবেল ৰিলিজন ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে লটাকটা ৰন was fought during which Ahom rulers period লটাকটা ৰন কোনজন ৰজাৰ দিনত লটাকটা ৰন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম স্বৰ্গদেউ ৰাজস্ব সিংহৰ ৰাজত্বকালত লটাকটা ৰন হৈছিল নেক্সট কুৱেশ্যনটো হৈছে বুছু ডিমা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব এটা বুছু ডিমা যেটো উৎসৱ হেতু কাৰ দ্বাৰা সেলিব্ৰেট কৰা হয় এটো ডিমাসা লোকসকলে পালন কৰে আৰু এটো কি হয় ইট ইজ দ্য বিগেষ্ট লোকেল ফেষ্টিভেল অফ ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু এটো ডিমা হাছাও ডিস্ট্ৰিক্টত এটা বহুত ডাঙৰ কি হয় উৎসৱ পাতে ডিমাসা সকলে ঠিক আছে গতিকে বুছু ডিমা যেটো ফেষ্টিভেল এই বুছু ডিমা এই ডিমাৰ প্ৰায় আপোনালোকে ডিমাসা ট্ৰাইব আনসাৰটো মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটো হৈছে Khajuraho temple was constructed in the period of which dynasty কুৱেশ্যনটোত কৈছে যে Khajuraho temple কোনটো বংশৰ দিনত কনষ্ট্ৰাক্টেড কৰা হৈছিল তো ইয়াৰ উত্তৰটো হৈছে চান্দেলা ডাইনেষ্টি নেক্সট কুৱেশ্যনটো হৈছে which inscription had first mentioned about Kamrup কোনখন শিলালিপি কামৰূপৰ বিষয়ে কোনখন শিলালিপি প্ৰথম মেনশ্যন কৰা হৈছিল গতিকে ইয়াৰ উত্তৰটো হৈছে দা এলাহাবাদ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্ত এলাহাবাদ শিলালিপি যাক আমি প্ৰায় কি বুলি জানো প্ৰয়াগ প্ৰশস্তি বুলি জানো হয়নে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ডিড নট কাম টু আসাম ইয়াত কেইটামান অপশ্যন দিয়া আছিল মই অপশ্যন কিটা দিয়া নাই তো কি হৈছিল মহাত্মা গান্ধীয়ে এটো কথা আপোনালোকে মনত ৰাখিব যে মহাত্মা গান্ধীয়ে অসমলৈ চাৰিবাৰ ভিজিট কৰিছিল ঠিক আছে অসম চাৰিবাৰ ভিজিট কৰিছিল আৰু ইয়াৰ চন কিটা হৈছে 1921 1926 1934 1946 এই চাৰিটা ডেট আপোনালোকে এই চাৰিটা চন আপোনালোকে মনত ৰাখিব আৰু এই চাৰিটা চন মনত ৰাখিলে আপোনালোকৰ কাৰণে কুৱেশ্যনটো আনসাৰ দিবলৈ একেবাৰে সহজ হৈ পৰিব গতিকে ইয়াত অপশ্যনটা আছিল তাৰ ভিতৰত হ'ব 1942 ঠিক আছে 1942 ত কি হৈছিল অসম ভিজিট কৰা নাছিল মহাত্মা গান্ধীয়ে নেক্সট কুৱেশ্যনটো হৈছে Hirakud Dam is constructed on which river এটা যেটো Hirakud Dam আছে Hirakud Dam কোনখন ৰিভাৰ ওপৰত আছে কনষ্ট্ৰাক্ট কৰা হৈছে কোনখন নদীৰ ওপৰত এটা হৈছে মহানদীৰ ওপৰত আৰু এই মহানদী ক'ত আছে উৰিষ্যা ৰাজ্যৰ আছে সম্বলপুৰ অঞ্চলত এই মহানদীখন আছে নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বৰুৱা ডাইড ডিউৰিং হুইচ মুভমেন্ট আমাৰ কি হৈছে কনকলতা বৰুৱা তেওঁ কোনটো আন্দোলনত তেওঁ মৃত্যু হৈছিল আনসাৰটো হৈছে ইয়া কোৱাইট ইণ্ডিয়া মুভমেন্ট যেটো 1942 ত ভাৰতীয় আন্দোলন হৈছিল তাত তেওঁ কি হৈছিল মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো হৈছে Satyamev Jayate was taken from which Upanishad Satyamev Jayate
সত্যমেৱ জয়তে আমি সকলোৱে জানো এটো হয় নহয় সত্যমেৱ জয়তে যেটো এই বস্তুটো কোনখন উপনিষদৰ পৰা লোৱা হৈছে তেন্তে আনসাৰটো হৈছে মুণ্ডাকা উপনিষদ নেক্সট কোৱেশ্চনটো হৈছে The book History of Assam Rifles was written by whom? History of Assam Rifles কিতাপখন কাউডা লিখা হৈছিল ইয়াৰ উত্তৰটো হৈছে L.W. Shakespeare নেক্সট কোৱেশ্চনটো হৈছে Which of the following river is different from the other three in terms of flowing? অৰ্থাৎ এই চাৰিখন নদীৰ নাম অপচন হিচাপে দিয়া হৈছে আৰু ইয়াৰ ভিতৰত এখন নদী কি হয় বাকি তিনিখন নদীৰ কম্পেৰিজনত কি হয় বেলেগ ফালৰ পৰা বৈ আহে বেলেগ এটা দিশৰ পৰা বৈ আহে সেই নদীখনৰ নাম কি সুধিছে গতিকে ইয়াত হৈছে কি নৰ্মদা যিখন নদী এই নদীখন কি হয় ইষ্ট ফ্লোইং হয় পূব ফালৰ পৰা এই নদীখন বৈ আহে এনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ পাজল লগাবলৈ দিয়ে গতিকে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে এক্সামত চাই যাব ঠিক আছে তেন্তে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো দিয়া হৈছে যে which of the following dance form is not related to other three dance forms ইয়াত আগৰ কোৱেশ্চনটোৰ নিচিনা সেম অলপ কোৱেশ্চনটা দিয়া হৈছে যে কি তিনটা ডান্স ফৰ্ম দিয়া হৈছে অপচন কিটাত আমি হেতু চাই লওঁ যে লাই হাৰবা খেৰাই গুমৰাক সত্ৰিয়া এই চাৰিটা ডান্স ফৰ্মৰ ভিতৰত এটা কি হৈছে অমিল আৰু সেই ডান্স ফৰ্মটো কি হৈছে সত্ৰিয়া এই ডান্স ফৰ্মটো ক্লাসিক্যাল ডান্স ফৰ্ম হয় আৰু বাকি যি তিনটা ডান্স ফৰ্ম হৈছে সেই ডান্স ফৰ্ম তিনটা ফক ডান্স ফৰ্ম হয় ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে India's Disaster Management Act was implemented in which year? India ji Disaster Management jikhon Act. He Act khon kuntu bosort implement kora hoisil. Ya huddhotto hoise 2005 sonot implement kora hoisil. Ekhinte kotha eta kau question answer bilak moi English ot disu hoy kintu moi Assamese ot bujai disu dhuniya koi jate je kole English ot olop problem thake teuluke jato dhuniya koi hundor koi question answer bur teuluke bujiba pare ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে হেডকোয়াৰ্টাৰ অফ নাবাৰ্ড ইজ লোকেটেড ইন হুইচ প্লেস এতিয়া নাবাৰ্ডৰ হেডকোয়াৰ্টাৰটো ক'ত আছে গতিকে নাবাৰ্ডৰ হেডকোয়াৰ্টাৰটো মুম্বাইত আছে আৰু এই নাবাৰ্ড কোন চনত স্থাপন কৰা হৈছিল আৰু নাবাৰ্ডৰ ফুল ফৰ্মটো কি হেতু আপোনালোকে জানি থব গতিকে নাবাৰ্ডৰ ফুল ফৰ্মটো হৈছে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু এটো ফাউণ্ড কৰা হৈছিল 12 জুলাই 1982 হুইচ অফ দ্য ফলোইং নেশনেল পাৰ্ক ইজ দ্য স্মলেষ্ট ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত আমি উলিয়াব লাগে যে কি ইয়াৰ ভিতৰত কোনখন নেশনেল পাৰ্ক আটাইতকৈ সৰু হয় গতিকে ইয়াৰ শুদ্ধটোটো হ'ব ওৰাং নেশনেল পাৰ্ক যিখন ক'ত আছে উদালগুৰিয়া শোণিতপুৰ ডিস্ট্ৰিক্টত আছে আৰু এই ওৰাং নেশনেল পাৰ্কখনৰ এৰিয়াটো কিমান আছে 78.81 কিলোমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চনটো হৈছে যে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য লেটেষ্ট ৱৰ্ল্ড কম্পিটিটিভনেছ ইনডেক্স ৰিপৰ্ট ৱৰ্ল্ড যেটো কম্পিটিটিভনেছ ইনডেক্স ৰিপৰ্ট সেই ৰিপৰ্টৰ মতে আমাৰ ইণ্ডিয়াৰ ৰেংকটো কি গতিকে এই ৰিপৰ্টটো মতে আমাৰ ইণ্ডিয়াৰ ৰেংকটো হৈছে 43rd নেক্সট কোৱেশ্চন হৈছে পানিডিং ওয়াইল্ডলাইফ স্যাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট এনে ধৰণৰ কোৱেশ্চনবোৰ খুব ইম্পৰ্টেন্ট হয় ওয়াইল্ডলাইফ স্যাংচুৱেৰীৰ ওপৰত প্ৰায় এটা দুটা অহা দেখা যায় এক্সামত তো এই পানিডিহিং ওয়াইল্ডলাইফ স্যাংচুৱেৰী ক'ত অৱস্থিত গতিকে এইটো শিৱসাগৰত আছে আৰু এখন বাৰ্ড স্যাংচুৱেৰী 1996 চনৰ আগষ্ট মাহত কি কৰা হৈছিল এষ্টাব্লিছ কৰা হৈছিল খুব ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন হৈছে বেলিমাৰ বুৰঞ্জী was written by whom বেলিমাৰ বুৰঞ্জী কাৰডা লিখা হৈছিল গতিকে ইয়াৰ উত্তৰটো হৈছে বিশ্বেশ্বৰা বৈদ্যদীপা ঠিক আছে এও লিখিছিল বেলিমাৰ বুৰঞ্জীখন নেক্সট কোৱেশ্চন হৈছে ভূপেন হাজৰিকা ব্ৰিজ was built on which river ভূপেন হাজৰিকা যিখন ব্ৰিজ এখন আমি ধলাহৰীয়া ব্ৰিজ বুলি জানো সকলোৱে তো এই ব্ৰিজখন কোনখন নদীৰ ওপৰত আছে তেন্তে ইয়াৰ শুদ্ধটোটো হৈছে লোহিত নেক্সট কোৱেশ্চন হৈছে who was the person from Assam took part in round table conference আমাৰ অসমৰ পৰা এজন ব্যক্তি কি হৈছিল ৰাউণ্ড টেবল কনফাৰেন্সত কি কৰিছিল পাৰ্ট লৈছিল তেওঁ কোন আছিল তেওঁ আছিল চন্দ্ৰধৰ বৰুৱা নেক্সট কোৱেশ্চন হৈছে which country is not a permanent member of UNSC এতিয়া UNSC পার্মানেন্ট মেম্বাৰ নহয় কোনবা এখন কান্ট্ৰি হে কান্ট্ৰিখনৰ নাম কবলৈ কৈছে হে কান্ট্ৰিখন হৈছে আমাৰ জাপান ঠিক আছে আৰু UNSC ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিল মনত ৰাখিব আপোনালোকে Next question dia ase 10 December is celebrated at which day 10 December to ki dibok hisabe palon kora hoy tende ya uttor to hoise human rights day orthat manav adhikar dibok hisabe palon kora hoy ena dhorono important day dates bilak apnaloke exam point of view pa apnaloke khub important hoibo monot rakhibo etu khub important question hoy jetu ki hoise NEP jetu national education policy etu ki hoise national education policy upor যেহেতু কি আছে বহুত কিনি কি কৰা হৈছে সংস্কাৰ কাৰ্যসূচী লোৱা হৈছে যথেষ্ট কিনি হলনি কৰা হৈছে তো এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় হেফালৰ পৰা
তো সেইকাৰণে সুধিছে যে ফুল ফৰ্ম অফ NEP কি, তেন্তে ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। নেক্সট কুৱেশ্যন হৈছে যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি। এতিয়া পাল বংশৰ ফাউণ্ডাৰ কোন হয়, প্ৰতিষ্ঠাতা কোন হয়, তেওঁ হৈছে গোপাল। আৰু ইয়াতে এটা কথা মনত ৰাখিব, যদি কামৰূপৰ অসমৰ ক্ষেত্ৰত যদি সোধে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা, তেন্তে তেওঁ হৈছে ব্ৰহ্মপাল। আৰু ডাইৰেক্ট যদি আপোনালোকক এই ধৰণৰ কুৱেশ্যনটো আহে যে পাল ডাইনেষ্টি ফাউণ্ডাৰ কোন, প্ৰতিষ্ঠাতা কোন, তেন্তে তেওঁ হ'ব গোপালা। নেক্সট কুৱেশ্যন হৈছে হুৱেৰ ইজ আছাম ওমেন ইউনিভাৰ্চিটি চিটুৱেটেড। অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটোতো হৈছে যোৰহাট। নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি। কোচ বংশৰ প্ৰথম ৰজাজনৰ নাম কি? বিশ্বসিংহ। আৰু এই কোচ বংশ প্ৰতিষ্ঠা কোন চনত হৈছিল? 1515 চনত। আজি ভিডিঅ'ৰ একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে যে হু ফাউণ্ডেড দ্য হিন্দু কলেজ ইন কেলকাতা। কেলকাতাত হিন্দু কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? তেন্তে ইয়াৰ শুদ্ধটোতো হৈছে ৰাজা ৰামমোহন ৰায়। আৰু ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে এক্সামত যে প্ৰেচিডেঞ্চি কলেজ বুলিও জনা যায় হিন্দু কলেজখনক, সেইটো কথা মনত ৰাখিব আপোনালোকে। তেনেধৰণৰ কুৱেশ্যনটো বনাই দিব পাৰে। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আৰু এনেধৰণৰ আগন্তুক ভিডিঅ' আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াই থাকিম। আগন্তুক যি SI এক্সাম হ'বলৈ গৈ আছে 24 এপ্ৰিলত, তো তেতিয়ালৈকে আমি আপোনালোকক যিমান পাৰোঁ আমাৰ এই চেনেলৰ থ্ৰু দি আমি আমাৰ ইম্পৰ্টেণ্ট এনেধৰণৰ ভিডিঅ' আমি প্ৰভাইড কৰিম। গতিকে তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পায়। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।